মানে সব ফালে এতিয়া হাবি অৰণ্য পাৰ কৰি আহি এতিয়া ৰখিছো এজোপা গছৰ তলত আৰু বন্ধুসকল ইয়াত হাবিও মানে এখন একদম ফেমিলি আৰু মোক পিছ চাইডে এইটো এটা ভূত বাংলা এয়া হৈছে আমাৰ বগৰী গছ এইখন আমাৰ শৰাইঘাট দলংখন সৈতে দোস্তো আৰু নদীৰ এইটো নজাৰা বন্ধুসকল আজি আমি যাবলৈ ওলাইছো লগৰটোৰ ঘৰলৈ মানে তাৰ ঘৰ আছে ঢকুৱাখানা বলকত এতিয়া তাৰ ওচৰলৈ যাম গৈ তাৰ পৰা অলপ ঘূৰিব ফুৰিবৰ কাৰণে ওলাই যাম আৰু আপোনালোকক দেখুৱাম মানে বলকত কি আছে আমাৰ এইবিলাক আপোনালোকক দেখুৱাম ঢকুৱাখানাত তো বলক এতিয়া আমি যাওঁ তো হাই হেল্ল' নমস্কাৰ মই দীপাংকৰ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই এতিয়া যাওঁতে বৰ্তমান এইখন বসন্তীখন লৈ যাম আৰু সেইখন তাত থৈ তাৰপিছত আকৌ আগলৈ খোজকাঢ়ি গৈ থাকিম তো বলক পলম নকৰোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোক কমেণ্ট কৰি আপোনালোকে জনাব তো বলক আজিৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু বন্ধুসকল এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আহি আমাৰ গাঁৱৰ ৰাস্তাটো এৰি এতিয়া আমি পকা ৰাস্তাত পামগৈ এতিয়া তো পকা ৰাস্তাত যাম বলক মানে আমাৰ গাঁৱৰ ৰাস্তাটো ইমান এটা বৰ ভালো নহয় সেইকাৰণে নেদেখুৱালোঁ বলক আৰু বন্ধুসকলে এতিয়া পকা ৰাস্তা পাই গ'লোঁ এই পকা ৰাস্তাত এতিয়া চাইকেল চলায়ো ভাল লাগিছে আৰু গৈও ভাল লাগিছে এইফালে বহুত আগলৈ যাব লাগিব বলকলে আৰু এতিয়া যিহে ৰ'দ দিছে ৰ'দত চাইকেল চলাবলৈও বেয়া নোৱাৰিও চলাবলৈ তথাপিও চলাই গৈছোঁ আৰু বলক দোস্ত আগুৱাই গৈ থাকোঁ আমি এতিয়া যিহেতু লগতো ঘৰ যাব লাগিব লগতোক ল'ব লাগিব আৰু বন্ধুসকল এতিয়া এয়া চাইকেল চলাই আহি এতিয়া পালোহি আমাৰ যিখন মানে বলাইঘাট দলং চাৰিকীয়া নদীৰ ওপৰত আছে বলাইঘাট দলং এইখন দলঙেদি কৃষ্ণপুৰ তুলসীজান এনেকৈ যায় আমাৰ ঘৰলৈও যায় আপোনালোকে গ'লে এইফালে আহিব আমাৰ ঘৰলৈ বেলেগফালে নাযাবগৈ আৰু এইখন হৈছে দলং আমাৰ চাৰিকীয়া নদীৰ ওপৰত আছে বলাইঘাট দলং আপোনালোকে দেখিলে আৰু মোৰ যিটো বন্ধু আছে বন্ধুৰ ঘৰটো এই দলংখনৰ অকণমান আগৰ পৰা আমি এনেকৈ তলেদি নামি দিম মানে তলেদি এই চাইডে সোঁ চাইডে আমি নামি দিম তো বলক এতিয়া গৈ থাকোঁ তালৈ আৰু এতিয়া নামি দিলোঁ এয়া লগৰটো ঘৰলৈ যাবৰ কাৰণে যিটো ৰাস্তা এইটো ৰাস্তাইদি এতিয়া নামি দিলোঁ আৰু দলংখন থাকি আহিলে আমাৰ এইফালে তাতে দলংখন থাকি আহিলে আৰু এতিয়া যাম এইফালে আগত এনেকৈ আকৌ সোমাই যাম তো বলক গৈ তেওঁলোকৰ ঘৰ পামগৈ তাৰপিছত তেওঁক লৈ আকৌ আমি যাম ফুৰিবলৈ আৰু আপোনালোকক বহুতো কিবা কিবি আজি দেখুৱাম তো বলক দোস্ত আগুৱাই গৈ থাকোঁ আজি আমি আৰু বন্ধুসকল এতিয়া আহি পালোহি আমাৰ এয়া বৰুণদা ঘৰত বৰুণদা মানে মোৰ লগৰজন আপোনালোকে তেওঁক চিনি পায় আৰু ঘৰলৈ সোমাই অহাটো নেদেখুৱালোঁ কাৰণ কেলৈ মই আপোনালোকক কেইবাটাও ভিডিঅ'ত দেখুৱাইছোঁ আৰু মোৰ বেক চাইডে তেওঁলোকৰ ঘৰটো আছে আপোনালোকে এতিয়া চাই ল'ব পাৰিব আগতে আহোঁতে মই সোমাই আহোঁ যে সেইকাৰণে সোমাই আহোঁতে কেইবাটাও ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ সেইকাৰণে আজি দেখুওৱা নাই আৰু এতিয়া তেওঁক লগত লৈ ওলালোঁ এতিয়া ওলাই মেলি আমি যাম এতিয়া ফুৰিবলৈ এওঁলোকৰ ইয়াত জেগাবিলাক আমি চাম তো বলক এতিয়া আমি আগুৱাই যাওঁ আৰু বন্ধুসকল এতিয়া আমি যাম এইফালে মই সেইফালেদি আহিছিলোঁ সিহঁতৰ ঘৰলৈ আৰু এইফালে মই আকৌ মানে এতিয়া ফুৰিবলৈ মোক লৈ যাব আৰু এইফালে যায় আমাৰ ঢকুৱাখানা চাৰিআলিত ওলাইগৈ বলক ওলাইগৈ এইফালে বহুত দূৰত ওলাব পাৰিতো আমি সেইফালে নাযাওঁ এতিয়া আমি এইফালে যাম তো বলক এতিয়া আৰু আগুৱাই গৈ থাকোঁ আৰু বন্ধুসকল এতিয়া আমি লগৰটোৰ ঘৰৰ পৰা ওলাই আহি এতিয়া আকৌ সেইটো জেগা পালোহি যিটো জেগা মই মানে আপোনালোকক অকণমান আগতে যিটো দেখুৱাই আহিছিলোঁ মানে যিখন আমাৰ চাৰিকীয়া নদী মানে বলাইঘাটৰ যিখন দলং আছিলে দলংখন যে আপোনালোকক দেখুৱাই আহিছিলোঁ সেই দলংখনৰ ওচৰত আহি মই আকৌ পালোহি তাৰমানে আমি এইফালে ফুৰিবলৈ যাম এতিয়া ইফালে ফুৰিবলৈ নাযাওঁগৈ আৰু এইফালে ছাঁটো অলপ আছে তো এইফালে ৰ'দত ইমান যাব নোৱাৰিতো এইবিলাক আমাৰ চাৰিকীয়া নদীৰ পাৰত যিবিলাক বগৰী গছ আছে কিবা গছ আছে এনেকৈ আপোনাৰ হাবি জংঘল ঢেৰ কিবা কিবি আছে আপোনালোকে দেখিছে তো বলক এতিয়া আমি আৰু কিছুমান আগলৈ আৰু বন্ধুসকল ইয়াত আমাৰ ঢকুৱাখানাৰ কাঠবাৰীৰ এজনী ছোৱালী যাৰ নাম আছিলে নন্দিতা শইকীয়া আৰু তাই পঢ়িছিল ধেমাজিৰ মৰিধল কলেজত পঢ়িছিলে আৰু তেওঁৰ যিটো মানে হত্যাকাণ্ড হৈছিলে আপোনালোকে নিশ্চয় এইটো শুনিবলৈ পাইছে নিউজত বা যে কি নহওক আপোনালোকে এনেকৈতো শুনিবলৈ পাইছে আৰু তেওঁৰ যেতিয়া অন্তিম সংস্কাৰ কৰিছিলে আমাৰ এইডোখৰ জেগাতে কৰা হৈছিলে আৰু মোৰ পিছ চাইডে এটা বাঁহৰ ঘেৰা আছে আপোনালোকে দেখিব পাৰিছে এয়াই হৈছে তেওঁৰ মানে মৈদান আৰু এইখন যিখন এতিয়া ঘন অৰণ্য মানে ইয়াৰ চাৰিকীয়া নদীৰ পাৰত যিখন এতিয়া ঘন অৰণ্য আছে সেই অৰণ্যখনৰ মাজেদিয়ে আমি ফালি চিলি ওলাই যাম এতিয়া আমি সিপাৰত নদীখনৰ কাষলৈ তো বলক এতিয়া নদীখনৰ কাষৰ পৰা এবাৰ আহোঁ তাৰপিছত আপোনালোকক আৰু আমি দেখুৱাম কিছু ভিউ আৰু বন্ধুসকল এতিয়া আমি পালোহি আহি কেনে এইখন নদীখনৰ পাৰ পালোহি এইখন নদী আমাৰ ঢকুৱাখানা চাৰিকৰীয়া নদী এইখন ঢকুৱাখানা চাৰিকৰীয়া নদী কিন্তু চাৰিকৰীয়া মানে কি এই অৰ্থটো মই বুজি নাপাওঁ কিন্তু বুজি পোৱা হ'লে আপোনালোকক মই জনাই দিব পাৰিলোঁ হ'লে আৰু এইটোৱে হৈছে নদী পাৰটো আপোনালোকে দেখিছে
আমি আগতে বৰ বেছিকৈ নাহোঁ বাৰু, আগতে এবাৰ আহিছিলোঁ নেকি ইয়ালৈ চায়দ অলপ মনত পৰে, তেতিয়া আহিছিলোঁ, আহি অলপ বহিছিলোঁ, বহি ভাল লাগেতো, নদী পাৰত যিটো বতাহ চলে বতাহটোত মানে বহি বহুত ভাল লাগে। আৰু এইফালে এইয়া মোৰ লগৰটো এই অকণমান আগত আছে, আৰু এইখন আমাৰ যিখন বলাইঘাটৰ দলংখন মই আপোনালোকক দেখুৱাইছিলোঁ, এখন দলং এবাৰ তলৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ দলংখন। আৰু দলঙৰ সিটো পাৰে আমাৰ এখন দোকান আছে, দোকান মানে সেইখন এখন ধাবা খুলিছে নতুনকৈ, এখন ধাবা আছে, দুজনী বাইদেৱে লগ খাই ধাবাখন খুলিছে। আৰু দোস্তো ব'লক এতিয়া আমি আৰু অলপ ইফালে চাওঁ। আৰু বন্ধুসকল এতিয়া এয়া নদীৰ পাৰত আমি বোকা গছকি, মানে এইডোখৰত বোকা আছে, নদীৰ কাষত বালি থাকে, কিন্তু ইয়াত অলপমান বোকা হৈছে, বোকা চোকা গছকি মেলি আমি আহিছোঁ নদীখনৰ এতিয়া মানে যিটো দলংখনৰ একেবাৰে কাষলৈ আহিলোঁ আৰু দলংখনৰ কাষত এয়া ডাঙৰ ডাঙৰ শিলগুটি পেলাই থৈছে, মানে যিটো এতিয়া ৰাস্তাটো যিটো মানে আছে এই ৰাস্তাটো নতুনকৈ এতিয়া তুলিছে, যিহেতু হয়তো মাটি চাটি খহি যাবও পাৰে, সেইকাৰণে তাৰ প্ৰটেকশ্যনৰ কাৰণে ইয়াত শিলগুটি দিছে, আৰু ইয়াত ডাঙৰ ডাঙৰ শিলগুটি দি লোহাৰৰ নেটেৰে মানে বান্ধি এইটো অকণমান বস্তুটো টাইট কৰিছে, মানে মজবুত কৰিছে, যাতে মানে আগলৈ এইটো খহি নাহে, বা নহ'লে খহি গ'লে ভাঙি গ'লে ছিঙি গ'লে আকৌ আমাৰো অহা যোৱাত বহুত অসুবিধা হয়তো, সেইকাৰণে বহুত কথা মানে চিন্তা চৰ্চা কৰি তেওঁলোকে ইয়াৰ দলঙৰ তলত এয়া শিলগুটি পাৰি খুব ধুনীয়াকৈ তেওঁলোকে এইটো মানে মাটি ৰখাৰ ব্যৱস্থাটো কৰিছে, সেইকাৰণে আমি খুব ভালেই লাগিছে আমাৰ। আৰু এতিয়া আহি পালোঁ এই দলংখনৰ তলত, মোৰ এয়া মূৰৰ ওপৰত এখন ডাঙৰ দলং, আৰু মই আছোঁ দলঙৰ তলত, আৰু আপোনালোকে দেখিছে নিশ্চয়। আৰু বেছি সময় একো নৰখোঁ, হয়তো দলং মূৰতে পৰি দিব পাৰে, কোনো ঠিকনা নাই, যদি পৰি দিয়ে তেতিয়াতো চেছ আৰু আগলৈ ভিডিঅ'ও বনাবলৈ নোৱাৰিম, আপোনালোকক দেখুৱাবলৈও নোৱাৰিম। তো দোস্তো এয়া হৈছে নদীৰ সিটো পাৰটো মই আপোনালোকক দেখুৱালোঁ সেইটো ছাইডে, আৰু এতিয়া দলঙৰ এই ছাইডে মই আপোনালোকক দেখুৱাম। তো ব'লক দোস্তো এতিয়া আপোনালোকক এইফালেও আমি দেখুৱাওঁ। আৰু কিন্তু নদী বুলি ক'লে মানে নদীত এবাৰ গা ধুই চাবলৈ মন যায় দোস্তো, কিন্তু এতিয়া গা ধুবলৈও ভয় লাগে ন, ভালকৈ সাঁতুৰিবও নাজানো, সেইকাৰণে মোৰ গা ধুবলৈ বহুত ভয় লাগে। আৰু দোস্তো এইফালেও আমাৰ আছে, মানে ইয়াতে বহুত খালী জেগা আছে, এইবিলাক জেগা এতিয়া আগতে এখন নদীয়ে আছিলে সম্পূৰ্ণ, এতিয়া মানে পানীটো শুকাই মেলি এইডোখৰত অকণমান খালী জেগা ওলাই গ'ল, এতিয়া মানে এইবিলাক চব বালি হৈ গ'ল। আৰু মানে এনেকুৱা বালি জেগাত আগতে খোজ কঢ়া নাই, এতিয়া খোজকাঢ়ি বহুত ভাল লাগে কিন্তু দেই, সঁচাকৈ মানে মনত যিটো ভাল লাগে এনেকৈ ওলাই আহি ক'ৰবাত ফুৰিবলৈ গ'লে ঘূৰিবলৈ গ'লে বহুত ভাল লাগে মনতে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকে কেতিয়াবা এনেকৈ নদী পাৰত ফুৰে নে নুফুৰে, মোক কমেণ্ট কৰি জনাবচোন, মই মানে তেতিয়া জানিব পাৰিম কোন কোন লোক মানে এনেকুৱা ভাল এটা ভিউ চাবৰ কাৰণে তেওঁলোকে মানে মনত ভাবি থাকে। তো দোস্তো এইডোখৰত আমাৰ এতিয়া নদীৰ পাৰত যিখিনি আমাৰ পৰিৱেশ আছিলে, আমাৰ বন্ধুটো ঘৰৰ ওচৰত, আমি এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ব'লক এতিয়া আমি বেলেগ জেগা চাবলৈ যাম, আৰু কিছুমান ইয়াত ভিউ আছে, এইবিলাক ভিউ আমি আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব, শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু আপোনালোকৰ আশীৰ্বাদতহে আমি আগলৈ আগুৱাই যাব পাৰিম, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক দেখুৱাব পাৰিম। তো এয়া হৈছে আমাৰ বগৰী গছ, অতি প্ৰিয় বগৰী গছ, মানে টেঙা, বহুতেই টেঙা, মানে নদী পাও বগৰী আৰু বহুত টেঙা আৰু। কিন্তু আপোনালোকে আহিব কেতিয়াবা বগৰী খাবলৈ হ'লে মানে মোক ফোন কৰিব, মোক ফোন কৰাৰ আগতে মানে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। ছাবস্ক্ৰাইব কৰাৰ পিছতে মোৰ যিখন মানে থাম্বনেইল বেনাৰ, তাতে আপোনালোকে মোৰ নম্বৰটো পাব, তাত আপোনালোকে মোক কণ্টেক্ট কৰিব, কণ্টেক্ট কৰি ইয়াৰ পৰা আপোনালোকে বগৰী খাবলৈ আপোনালোকে মানে টিকেট পাব। ইয়াত মানে বগৰী খাবৰ কাৰণে আপোনালোকে টিকেট কাটিব লাগিব। আৰু এইজোপা হৈছে বগৰী গছত বগৰী লাগিছে, আৰু এই ইয়াতে এটা বগৰী আছে, এইটো বগৰী এতিয়া বৰ্তমান সৰু সৰু হৈ আছে। আৰু দোস্তো আপোনালোকে বগৰী গছৰ যিটো ভিউ সেইটোও ভাল লাগিছে, মানে নদী পাৰত ইমান বগৰী গছ আছে, মানে চাৰিওৰাইনে একদম পূৰা বগৰী গছে আৰু মানে আপোনালোকে যদি আহে তেতিয়া নিশ্চয় খাব, নহ'লে মোক কল কৰি দিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে কল কৰি দিব, মই আপোনালোকক পাৰ্চেল কৰোৱাই দিম। আপোনালোকে যোনডোখৰ জেগাত থাকে মই তালৈকে পাৰ্চেল কৰি দিম, আপোনালোকে বিলকুল চিন্তা কৰিব নালাগে দোস্ত। ব'লক এতিয়া তেনেহ'লে আমি আৰু আগুৱাই যাওঁ, আৰু কিবা কিবি চাম, ব'লক দোস্ত। আৰু এতিয়া আমি নদী পাৰৰ পৰা আহি কেনাখনি এতিয়া বেলেগ এটা ৰাস্তাত সোমালোঁ। এইটো নদী পাৰতে বাৰু, ৰাস্তাটো বেলেগ, এই ৰাস্তাটো সোমালোঁ। আৰু এইফালে আমাৰ এইটো এটা অফিচ আছে, এইটো অফিচ হৈছে আমাৰ তাঁতশালৰ অফিচ, মানে ইয়াতে তাঁতৰ প্ৰশিক্ষণ দিয়ে, তাত শিপিনীক তাঁত ববলৈ শিকায়। তো এতিয়া আমি যাম এতিয়া এইটো ৰাস্তাইদি, আকৌ নদী পাৰে পাৰে আমি আগলৈ গৈ থাকিম। তো ব'লক দোস্ত আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আজি আমি ক'ত ক'ত যাম মানে নিজেও নাজানো আজি। আৰু বন্ধুসকল এতিয়া মোৰ লগৰটোৱে মানে তেওঁলোকৰ জেগাবিলাক মোক দেখুৱাইছে, দেখুৱাই মেলি আৰু মোক পিছ চাইডে এইটো এটা ভূত বাংলা
ভূত বাংলা মানে এখন আগতে স্কুল আছিলে বা এতিয়া ভূত বাংলা হৈছে আৰু এইবিলাক গোটেই হাবি জংঘল ইয়াত এনেকুৱা লাগিছে এতিয়া দিনতে মোক ভূতে পাব যদিও জনাই নাই গাইজ যদি মোক ভূতে পায় তেতিয়াহ'লে আপোনালোকে বচাব আৰু এইফালে এখন নদীখনৰ ওচৰতে কাৰণ যিখন চাৰিকাউণ্টিৰ কথা কৈ আছিলোঁ চাৰিকাউণ্টিখনৰ কাষে কাষে আমি এতিয়া যাম আগলৈতো ব'লক দোস্তো আৰু আগুৱাই যাওঁ আৰু দোস্তো এতিয়া আগলৈ হৈছে এইটো ৰাস্তা আৰু এইটো ৰাস্তাত আমি এতিয়া জীৱনৰ মানে যাত্ৰা আৰম্ভ কৰিছোঁ নদীৰ কাষে কাষে এইটো জীৱনৰ যাত্ৰা আপোনালোকৰ লগত দোস্তো ব'লক আৰু দোস্তো এতিয়া আহি আছোঁ আহি যাওঁতে নদীৰ পাৰতে এইজোপা মোৰ পিছ চাইডে এজোপা বম ডাঙৰ মানে আহঁত গছ আৰু আহঁত গছজোপা এতিয়া মানে বহুত ভাল গছ এজোপা আহঁত গছটো বেয়াও নহয় আহঁত গছৰ তলতে কিছু পূজাও কৰে মানুহে আৰু এয়া হৈছে নদীখনৰ পাৰে পাৰে আমি এতিয়া গৈ আছোঁ আৰু গৈ থাকিম আগলৈকে আপোনালোকে ভিডিঅ'টোত শেষলৈকে আমাৰ লগত মানে চাই থাকক আৰু যাতে ভিডিঅ'টো আপোনালোকে অকণো স্কিপ কৰি নিদিয়াকৈ ভালকৈ শেষলৈকে চাই থাকিব তেতিয়াহে আপুনি ভিডিঅ'ৰ মানে যিটো মেইন অৰ্থ আপোনালোকে এইটো বুজি পাব হ'বলক দোস্তো এতিয়া আৰু আগুৱাই যাওঁ আৰু দোস্তো এয়া নদীৰ পাৰত তেওঁলোকৰ ইয়াত মানে নদীৰ পাৰটোত গোটেই এইবিলাক গৰা খহনীয়াৰ মাজতে আৰু নদীখনৰ এয়া নদীখন আৰু নদীখনৰ ইপাৰে সেয়া আমাৰ ছেকেণ্ড মাজুলী তাৰপিছতে আৰু এতিয়া এইবিলাক হাবি জংঘলৰ মাজেদি আমি ফালি চিৰি লৈ যাম আপোনালোকক আমি আৰু আগলৈ এইটো আপোনালোকে চাই থাকক দোস্তো আৰু দোস্তো এতিয়া ছেকেণ্ড মাজুলীৰ পৰা এনেকৈ আমি ঘূৰি দিলে মানে এইটো চাইডে ঘূৰি লাষ্টত আমি পাওঁ এইখন আমাৰ ঢকুৱাখানাৰ কলেজখন আমি এতিয়া পিছ চাইডৰ পৰা আপোনালোকক দেখুৱাইছোঁ আগ চাইডে আমি নেযাওঁ এইখনেই হৈছে ঢকুৱাখানা কলেজ আপোনালোকে দেখিছে এয়া নদীৰ পাৰত আছে এতিয়া নদীৰ গৰা খহনীয়া আহি ঢকুৱাখানা কলেজৰ ওচৰ পাইছে ই চমু চাপি আহিছে তো দোস্তো এতিয়া ব'লক আৰু অলপমান আগুৱাই যাওঁ আৰু বন্ধুসকল এইফালে আহি থাকোঁতে আমাৰ ওচৰত আছে এইখন আমাৰ শৰাইঘাট দলংখন ইয়াতে আছে আপোনালোকে শৰাইঘাট দলং আপোনালোকে বেলেগত দেখিছেনে আমাৰ ইয়াত দেখিছে জানো কিন্তু আমাৰ ইয়াত শৰাইঘাট দলং আছে এইখন হৈছে শৰাইঘাট দলং আপোনালোকে দেখিছে এবাৰ দলঙৰ ওপৰত উঠি চাওঁ বুলি ভাবিছোঁ কিন্তু চাবলৈ মনো যোৱা নাই ব'লক এবাৰ আপোনালোকক মই যাত্ৰা কৰাই দিওঁ মানে প্ৰথমটো খোজ দিছোঁ বাপ্পা ইয়াত মানে এখন শৰাইঘাট দলঙত আৰু আহি পালোহি এয়া শৰাইঘাট দলঙত এটা চেলফি আপোনালোকৰ সৈতে দোস্তো আৰু নদীৰ এইটো নজাৰাত মানে এনেকৈ উঠাত এটা আৰামেই বহুত বেলেগ আমেজটোৱেই বেলেগ আৰু যিহেতু শৰাইঘাট দলঙৰ ওপৰত এতিয়া উঠিছোঁ তো ব'লক দোস্তো এতিয়া ইয়াত শৰাইঘাট দলঙত আমি বেছি পলম নকৰোঁ আৰু আগলৈ যাওঁ বন্ধুসকল এতিয়া আহি আছোঁ আমি হাবিৰ মাজে মানে এতিয়া নদীৰ কাষত খালি হাবি মাজে আমি যাম আৰু এইফালে নদীত পূৰা মাছৰ গুলং ঘালাং পূৰা শব্দ শুনি আমি আহি আছোঁ এতিয়া ধৰিব নোৱাৰোঁ খাব নোৱাৰোঁ খালি শব্দই শুনিব লাগিব তো আহি আগত কিবা এটা পাইছোঁহি এইখন কিবা এখন আছে এইটো আপোনালোকক দেখুৱাম কিনো আছে এইডোখৰত এখন কি আছিলে জানো মই এতিয়া নামটো নাজানো আগত গৈ আপোনালোকক চাই কিনে দেখুৱাম আৰু বন্ধুসকল এতিয়া আমি ইফালে মানে চবফালে এতিয়া হাবি অৰণ্য পাৰ কৰি আহি এতিয়া ৰখিছোঁ এজোপা গছজোপা তলত ৰখি অকণমান আৰাম কৰিছোঁ আৰু আৰাম কৰি এতিয়া আৰু আগলৈ গৈ আপোনালোকক আৰু আমি কিছুমান দৃশ্য দেখুৱাম আৰু যিহেতু এতিয়া মোৰ বন্ধুৱে লৈ আহিছে তেওঁলোকৰ নদী পাৰৰ মানে হাবি ঘন অৰণ্যৰ মাজেদি ইফালে ঘূৰি পকি কিবা কিবি আমাক দেখুৱাবৰ কাৰণে মানে নদীৰ পাৰৰ দৃশ্যবিলাক মোক দেখুৱাবৰ কাৰণে আনিছে তো ব'লক এতিয়া আমি এই দৃশ্যটো চাওঁ পলম নকৰি আপোনালোকৰো ভাগৰ লাগিব ভিডিঅ'টো চাইতো আপোনালোকে স্কিপ নকৰিব খালি শেষলৈকে চাই থাকক আৰু ঢেৰ কিবা কিবি আপোনালোকে দেখিবলৈ পাব তো ব'লক দোস্তো এতিয়া আমি আৰু আগুৱাই যাওঁ বন্ধুসকল এতিয়া আমি আহি নদী পাৰৰ পৰা ওলাই আহি এতিয়া টাউনত পালোহি আকৌ টাউনত পাওঁতে আমাৰ আমি পালোহি আমাৰ ঢকুৱাখানা যিখন মেডিকেলখন পালোহি আৰু ইয়াতে কিবা এটা টেংকি এটা লগাই থৈছে এইটো কিহৰ টেংকি জানো মই এতিয়া নাজানো বাৰু ব'লক এতিয়া আৰু মানে মেডিকেলখন আগলৈকে আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া তালৈকে নাযাওঁগৈ আমি আগলৈকে আৰু আমাৰ এই চাইডে এটা ৰাস্তা আছে আমি এইটো ৰাস্তাইদি আকৌ ইফালে আৰু অলপ ফুৰিবলৈ যাম মানে পকা ৰাস্তাইদি নগ'লোঁ কাৰণ কেলৈ আমি হাবিতে জন্মা হাবিৰ পৰা ওলাই আহিছোঁ আমি এনেকুৱা হাবিৰ মাজতে থকা আমি মানুহ সেইকাৰণে আপোনালোকক অকণমান পকা ৰাস্তাটো দেখুৱাই দিছোঁ কাৰণ কেলৈ কোনো এতিয়া মোৰ ভিডিঅ'টো চহৰৰ পৰাও চাই আছে না চহৰৰ পৰা চাই থাকিলে তেওঁ খালি গাঁৱলীয়া জেগাবিলাকটো পচন্দ নকৰে কিছুমানে সেইকাৰণে আমি অলপমান আপোনালোকক পকা ৰাস্তা দেখুৱাই আকৌ মানে আমি ঘূৰি এতিয়া আকৌ আহি মানে জংঘলতে পালোহি আৰু নদীৰ পাৰতে পালোহি মানে মাজুলী পাৰত পালোঁ এইখন আমাৰ ছেকেণ্ড মাজুলী পাৰত আমি আছোঁ এতিয়া ব'লক এতিয়া জংঘলৰ মাজে আকৌ যাম আমি এইফালে এটা সৰু ৰাস্তা আছে এই ৰাস্তাটোৱেদি আমি এনেকৈ সোমাই আকৌ আগত গৈ ক'ত পামগে আৰু আজি ক'ত ওলাই আহিছোঁ আজি মানে মই নিজে ধৰিব পৰা নাই আৰু য'ত গৈছোঁ তাৰপৰা ঘূৰি আহিব পাৰিম নে নোৱাৰিম আৰু তাকো মানে আজি চিন্তা হৈছে এনেকুৱা জেগাত আহি আছোঁ মানে আজি
আৰু দোস্তো এতিয়া আমি নদীৰ পাৰে পাৰে আহি মানে এতিয়া পালোহি আমাৰ ঢকুৱাখানা ঢকুৱাখানাৰ মানে যিখন আমাৰ গাৰ্লছ কলেজ। আমি এতিয়া গাৰ্লছ কলেজত পালোহি আৰু এইখন আমাৰ গাৰ্লছ কলেজ। আমি এতিয়া বেক চাইডেদি আহিছোঁতো, নদীৰ কাষে কাষে আহিছোঁ। আমি তালৈ নাযাওঁ, যিহেতু হয়তো ছোৱালীয়ে মাৰ ধৰ কৰিব পাৰে। এনেই আমাৰ মাৰ খাবলৈ মন নাই আৰু নদীৰ পাৰে পাৰেতো এনেই ঘূৰিয়ে ফুৰিছোঁ তাতেতো, সেইকাৰণে এতিয়া আকৌ এইফালে যাম, নদীৰ কাষে কাষে যাম। আমি তালৈ নাযাওঁগৈ আৰু বলক। আৰু বন্ধুসকল ইয়াত হাবিও মানে এখন একদম তামাম হাবি আৰু কৈছোঁ দেই, ইমান হাবি মানে নদী পাৰলৈ আগতে অহা নাইতো। বন্ধুটো ঘৰলৈ আহোঁ, সি কেতিয়াও নদী পাৰখন চাবলৈ মোক নানে। আজি লৈ আহিছে নদী পাৰখন চাবলৈ আৰু সি গৈছে আগে আগে, মই আহিছোঁ পিছে পিছে। আৰু এইবিলাক মানে জংঘল, ইয়াতে এইবিলাক ঢেকীয়া চেকীয়া ঢেৰ কিবা কিবি আছে। আপোনালোকে টাউনততো ঢেকীয়া কিনি খায়, কিন্তু আমি ইয়াত এনেই পাওঁ। মানে যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে মই হোম ডেলিভাৰী কৰোৱাই দিব পাৰিম। আপোনালোকে অৰ্ডাৰ কৰিবচোন বাৰু মোকে আৰু বন্ধুসকল এতিয়া আমি নদীৰ পাৰৰ পৰা আহি এতিয়া মানে অকণমান টাউন পালোহি। আকৌ টাউন পাওঁতে এইডোখৰতে আমাৰ আছে এখন ঢকুৱাখানা মানে কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ইয়াতে আপোনাৰ স্কুলো আছে, মানে কলেজো আছে, চব লগতে আছে। এইবিলাক নাজানো, আমি নপঢ়া নুশুনা মানুহ যে এইবিলাক ইমান নাজানো তো। আৰু এইফালে আগলৈ এখন নদী আছে তো, আকৌ নদীখন এবাৰ চাই আহোঁ। তাৰপিছত নদীখন চাই মেলি আকৌ আমি ঘূৰি যাম, মানে উভতি যাম। এতিয়া আমি ঘৰলৈ উভতি যাম তো। বলক এবাৰ নদীখন চাই আহোঁ। আৰু দোস্তো আমাৰ এয়া ঢকুৱাখানা মানে কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখনৰ এইটো বাউণ্ডাৰীটো ইমান ওচৰতো। ইয়াতে এয়া কিবা কিবি গছ চছ লগাইছে, এইবিলাক পুলি চুলি লগাইছে এইবিলাক। আৰু এতিয়া এইখন হৈছে নদীখনৰ পাৰ তো। দোস্তো নদীখনৰ পাৰটো আপোনালোকক দেখুৱাই দিলোঁ। মানে এতিয়া আমাৰ মানে এইটো শেষ টাইম আৰু এতিয়া আমি গৈ মানে তাত বহুত আগত আমি বহুত দূৰৰ পৰা এনেকৈ আহিলোঁ, মানে এনেকৈ ঘূৰি ঘূৰি আহিলোঁ। আৰু এতিয়া আমি আকৌ এইফালে ঘূৰি যামগৈ। দোস্তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিহেতু আমাৰ যিটো গাঁৱলীয়া আপোনালোকক আজি পৰিৱেশ দেখুৱালোঁ, মানে সেই পৰিৱেশটো আপোনালোকে চাই মোক কমেণ্ট কৰিব যে আপোনালোকেও গাঁও ভাল পায় নে বেয়া পায়, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে কাষতে থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰতিটো নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমতে চাবলৈ পাই থাকে। তো বাই দোস্তো, আজিলৈ ইমানেই ভিডিঅ'টো। আৰু আপোনালোকক আকৌ মই লগ পাম এটা মোৰ নতুন নেক্সট ভিডিঅ'ৰ সৈতে। তো মই দীপাংকৰ আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। তো বাই বন্ধুসকল।